নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, অসমীয়া ছাবজেক্টৰ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাঠটিৰ বিষয়ে আজি আলোচনা কৰিম। এই পাঠটিৰ 100% কমন পেলাবলৈ কেইটামান কমন কুৱেশ্যন আৰু এনচাৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এইকেইটা প্ৰশ্ন উত্তৰ চাই আপোনালোকে পৰীক্ষাত বহিব। আপোনালোকে স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই যাব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল 1 মাৰ্কৰ পৰা 6 মাৰ্কলৈ যিমানখিনি প্ৰশ্ন উত্তৰ আছে সম্পূৰ্ণখিনি দিয়া হ'ব এইটো ভিডিঅ'ৰ জৰিয়তে। 1 নম্বৰ প্ৰশ্নটোত আছে, ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো কোনটো আছিল? উত্তৰটো হ'ব ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হ'ল মংগোলীয় গোষ্ঠী। 2 নম্বৰ প্ৰশ্নটোত আছে, প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? উত্তৰটো এনেকুৱা হ'ব, প্ৰাচীন কালৰে পৰা অসম দেশ যাদু মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ কাৰণে প্ৰসিদ্ধ আছিল। 3 নম্বৰ প্ৰশ্নটোত আছে, কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? উত্তৰটো হ'ব এনেকৈ, ব্ৰাহ্মিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে। তাৰ পিছৰ প্ৰশ্নটোত আছে, সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল? উত্তৰটো এনেকুৱা হ'ব, সকলোকে বান্ধি থোৱা এনাজৰীটো হৈছে অসমীয়া ভাষা। পিছত 5 নম্বৰ প্ৰশ্নটোত আছে, অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক? উত্তৰটো এনেকৈ হ'ব, অসমৰ মংগোলীয় গোষ্ঠীৰ লোকসকল হ'ল টাই জনগোষ্ঠীৰ লোকসকল। 6 নম্বৰ প্ৰশ্নটোত আছে, দৃষ্টি আৰু সৃষ্টি পুথিখনৰ ৰচক কোন? উত্তৰটো হ'ব, দৃষ্টি আৰু সৃষ্টি পুথিখনৰ ৰচক হ'ল আব্দুল ছাত্তাৰ। 7 নম্বৰ প্ৰশ্নটোত আছে, ইয়াবন্দ সন্ধি কেতিয়া হৈছিল? উত্তৰটো হ'ব, ইয়াবন্দ সন্ধি 1826 চনত হৈছিল। 8 নম্বৰ প্ৰশ্নটোত আছে, সংমিশ্ৰণত অসমীয়া সংস্কৃতি গ্ৰন্থৰ ৰচক কোন? উত্তৰটো হ'ব, সংমিশ্ৰণত অসমীয়া সংস্কৃতি গ্ৰন্থৰ ৰচক হ'ল আব্দুল ছাত্তাৰ। 20 নম্বৰ প্ৰশ্নটোত আছে, 9 নম্বৰ প্ৰশ্নত, প্ৰাচীন অসমীয়া সাহিত্যৰ সমল কি? উত্তৰটো হ'ব, প্ৰাচীন অসমীয়া সাহিত্যৰ সমল হৈছে মৌখিক সাহিত্য। তাৰপিছত 10 নম্বৰ প্ৰশ্নটোত আছে, প্ৰাচীন কালৰ পৰা কি ধৰ্ম অসমত প্ৰচলিত হৈছিল? উত্তৰটো হ'ব, প্ৰাচীন কালৰ পৰা হিন্দুৰ তান্ত্ৰিক ধৰ্ম আৰু বৌদ্ধ ধৰ্ম অসমত প্ৰচলিত হৈছিল। তাৰপিছত চমু উত্তৰ দিয়া, অৰ্থাৎ 2 মাৰ্কৰ আৰু 3 মাৰ্কৰ প্ৰশ্নসমূহ। 11 নম্বৰ প্ৰশ্নটো হৈছে, অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়? উত্তৰটো অলপ দীঘলীয়া হ'ব, তোমালোকে সুন্দৰভাৱে বহীত লিখি লোৱা। কৈছে, অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ, কছাৰী, চুতীয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিচিং আৰু বড়ো, তিৱা আৰু কাৰ্বি জনগোষ্ঠীক বুজায়। ইয়াত পেজটো চেঞ্জ হৈছে। তাৰপিছত 12 নম্বৰ প্ৰশ্নটো চোৱা, কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বাংলা ভাষা চলিছিল? উত্তৰটো হ'ব, 1836 চনৰ পৰা 1873 চনলৈ অসমৰ বিদ্যালয়ত বাংলা ভাষা চলিছিল। 13 নম্বৰ প্ৰশ্নটোত আছে, চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল? উত্তৰটো অলপ দীঘল হ'ব, তোমালোকে এনেকৈ লিখিবা, চাহ উদ্যোগৰ কৰ্মীসকল হ'ল চাহ বনুৱাসকল, যেনে চাওতাল, কুৰ্মী, মৌচৰ, মুণ্ডা, তেলেংগা, হো, ভূমিজ, বহাৰ, তাঁতী, ওৰাং ইত্যাদি। তেওঁলোক বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, উৰিষ্যাৰ পৰা অসমলৈ আহিছিল। তাৰপিছত 14 নম্বৰ প্ৰশ্নটোৰ সৈতে আছে, অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? ইয়াৰ কাৰণে 2 বা 3 বা 4 মাৰ্ক থাকিব পাৰে। উত্তৰটো এনেকৈ লিখিবা, উত্তৰ, অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হ'ল অলিখিত গৰখীয়া নাম, নিচুকনি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহবিচাৰৰ গীত, মন্ত্ৰায়ত্ত আৰু ডাকৰ বচন। 9 নম্বৰ প্ৰশ্নটোত আছে, পাঠটিত থকা খাদ্যবস্তুৰ এখন তালিকা প্ৰস্তুত কৰা। অৰ্থাৎ অসমৰ জনগোষ্ঠী আৰু সংস্কৃতি নামৰ পাঠটিত থকা খাদ্যবস্তুৰ এখন তালিকা বনাবলৈ কৈছে। ইয়াৰ কাৰণে 2 মাৰ্ক বা 3 মাৰ্ক থাকিব। উত্তৰটো তোমালোকে এনেকৈ লিখিবা, পাঠটিত থকা খাদ্যবস্তুবোৰ হ'ল পাৰঠা, পোলাও, কুৰ্মা, কোপ্তা, কেক, বিস্কুট, ৰসগোল্লা, লালমোহন, চিংৰা, লুচিপুৰি, ডোচা, চাম্বাৰ আৰু ইডলি হৈছে পাঠটিত থকা কেইটামান
খোৱা বস্তুৰ নাম, খাদ্য বস্তুৰ নাম। 16 নম্বৰ প্ৰশ্নটোত আছে বিহে এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল। ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ পৰা আঁতৰি পৰাৰ কথা কৈছে পাঠৰ আমলত বিচাৰ কৰা। ইয়াৰ কাৰণে 6 মাৰ্ক বা 7 মাৰ্ক থাকিব। ইয়াৰ কাৰণে এনেকৈ প্ৰশ্নটো লিখিবা তোমালোকে, বিহে এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱাৰ কাৰণে থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল। ইয়াত চাহ উদ্যোগৰ আবেষ্টনীৰ কথা উল্লেখ কৰিছে। ব্ৰিটিছসকল আহি অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা কৰিছিল। তেওঁলোকে ব্যৱসায়িক লাভালাভৰ উদ্দেশ্যে জনসমাজৰ পৰা নীলগত বাগানবোৰ ওপৰৰ ফালে চোৱা ইয়াত স্থাপন কৰিছিল। বাগানবোৰ স্থাপন কৰিছিল যদিও চাহ বাগানৰ আশে পাশে ইয়াত কাম কৰা পনুৱাবোৰক থাকিবলৈ আৱাসৰ সুবিধা কৰি দিছিল। বাগান কলঘৰৰ মাজতে এই চাহ বনুৱাসকলৰ জীৱন সীমাবদ্ধ আছিল। শিক্ষা দীক্ষাৰ প্ৰতি কোনো ধৰণৰ ব্যৱস্থা নকৰাত তেওঁলোকে বহু ক্ষেত্ৰত পিছ পৰি ৰৈছিল, যাৰ ফলত অসমৰ জনসমাজৰ লগত লগ হোৱাৰ কোনো ধৰণৰ সুবিধা নাপাই অসমৰ থলুৱা সংস্কৃতিৰ লগত খাপ খোৱাটো যথেষ্ট পলম হৈছিল। সেয়েহে এই চাহ বনুৱাসকল অসমৰ থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিছিল। কিন্তু কালৰ সোঁতত তেওঁলোকে অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰে আৰু অসমৰ আৰ্থিক জীৱনত যথেষ্ট অৰিহণা যোগাইছিল। তাৰপিছত 17 নম্বৰ প্ৰশ্নটোত আছে, এইটো ডাঙৰ প্ৰশ্ন হয় ছাত্ৰ-ছাত্ৰীসকল, এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই। ইয়াত লেখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে? নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অৱকাশ নাই বোলা কথাষাৰ সত্য বিচাৰ কৰা। উত্তৰটো এনেকৈ লিখিবা, এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি, ইয়াক নুই কৰাৰ ওপৰৰ পৰা লিখিবা কোনো যুক্তিৰ তৰ্কৰ অৱকাশ নাই। ইয়াত লেখকে বৃহৎ অসমীয়া জাতিটোক সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে। অসমীয়া জাতিটো যে কোনো এক বিশেষ গোষ্ঠীৰ পৰা সৃষ্টি হোৱাৰ পৰিৱৰ্তে বিভিন্ন ভাষা গোষ্ঠীৰ কলা সংস্কৃতিৰ আচাৰ অনুষ্ঠান ৰীতি নীতিৰ সংমিশ্ৰণেহে গঢ় লৈ উঠিছে, তাকে লেখকে উক্ত কথাষাৰৰ জৰিয়তে বুজাব বিচাৰিছে। নানা জাতি উপজাতি জনগোষ্ঠী আদিৰ দ্বাৰা গঠিত নানাৰঙী ফুলেৰে গঠা এডাল সুগন্ধি পুষ্পমালাই সদৃশ্য হৈছে অসমীয়া জাতি। তাৰপিছত কোৱা হৈছে যে অসমলৈ বিভিন্ন সময়ত বিভিন্ন মানৱপুঞ্জৰ আগমন বিভিন্ন ঠাইৰ পৰা হৈছিল। ত্ৰয়োদশ শতিকাত অসমলৈ মংগোলীয় জনগোষ্ঠীৰ লোকসকলৰ আগমন ঘটিছিল। তেওঁলোকে অহাৰ আগতে অসম আছিল জনজাতীয় গোষ্ঠীৰ অৰ্থাৎ অনাৰ্য জাতিৰ বসতি স্থান। ঘাইকৈ, কছাৰী, চুতীয়া, মেজ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি লোকসকলৰ বসতিস্থান। অতীতৰ অসমৰ বাসিন্দাৰ কথা ক'বলৈ গ'লে অলকা, ডফলা, আবাৰ, মিচি আদি জনগোষ্ঠীৰ লোকসকলো অন্তৰ্ভুক্ত হৈছিল। অসমীয়া সংস্কৃতিত এই জনজাতিবোৰৰ যথেষ্ট অৱদান আছে। মিচিং, কছাৰী, তিৱা, কাৰ্বি আদি সম্প্ৰদায়ৰ লোকসকলেও নিজ নিজ ভাষা উপভাষা জীয়াই ৰখাৰ উপৰি অসমীয়া ভাষাক আয়ত্ত কৰি নিজে অসমীয়া হিচাপে পৰিচয় দিছিল। আকৌ বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আদি ঠাইৰ পৰা অহা চাহ বাগানৰ কৰ্মীসকলেও কালক্ৰমত অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিছিল। চতুৰ্থ দশকত পূৰ্ববংগৰ পৰা অহা মৈমনসিংসকলেও নিজৰ মাতৃভাষা ত্যাগ কৰি অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰে আৰু জাতিৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল। এই সকলোবোৰক লৈ অসমীয়া জাতি গঠিত হৈছিল, অৰ্থাৎ জাতি গঠিত। সেয়ে তেওঁলোকৰ আচাৰ নীতি কলা সংস্কৃতিৰ লগতে বহুতো জনজাতিৰ শব্দম্বাৰ অসমীয়া ভাষা অন্তৰ্ভুক্ত হৈছে। এইকেইটা আছিল অসমীয়া জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃত নামৰ পাঠটিৰ 100% কমন পেলাবলৈ বহুত ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আৰু এনচাৰসমূহ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইকেইটা কুৱেশ্যন এনচাৰ তোমালোকে বহীত লিখি তোমালোকে মুখস্থ কৰি ল'বা। তাৰপিছত তোমালোকে
পৰীক্ষাৰ কাৰণে এইকেইটা তোমালোকে মুখস্থ কৰি থবা তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনসমূহ ছাত্ৰ ছাত্ৰীসকল প্ৰত্যেক দিনা এটা এটাকৈ ভিডিঅ' দিয়া হ'ব তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আৰু অনলাইন ক্লাছ সম্পৰ্কেও বুলি লিখা থাকিব কুৱেশ্যনসমূহ তোমালোকে প্ৰতিদিনে সন্ধিয়া 6 বজাৰ পৰা চাই যাব বা ৰাতিপুৱা 6 বজাৰ পৰা ভিডিঅ'সমূহ পাই থাকিবা তোমালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা এনেধৰণৰ নতুন ভিডিঅ' সকলোতকৈ পাবলৈ থেংক ইউ